নমস্কাৰ সকলোলৈকে সম্ভাষণ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই প্ৰথমে আজি শ্ৰী শ্ৰী মাধৱদেৱৰ গুৰুজনাৰ তিথি সকলোলৈকে শুভকামনা জনাইছোঁ তিথিৰ উপলক্ষে। আৰু মই আজিনো কি কৰি আছোঁ আপোনালোকক জনাব বিচাৰিছোঁ। আৰু আমাৰ বিশেষকৈ মই মানি প্লেণ্ট কেইজোপা আজি ঠিক ঠাক কৰিছোঁ, যত্ন লৈছোঁ। এইজোপা প্লেণ্ট মই যেতিয়া নাৰ্চাৰীৰ পৰা কিনি আনিছিলোঁ তেওঁলোকে কৈছিলে যে খুব কম বাঢ়ে, বিশেষ নাবাঢ়ে, বহুত দিন লাগে বাঢ়িবলৈ। কিন্তু মোৰ ওচৰত লহপহকৈ বাঢ়িছে, বহুত দীঘল হৈছে। মই সেইকাৰণে এনেকৈ দৰজা মুখতে বগাবলৈ দিছোঁ। আৰু এদিন ঠিক কৰোঁতে অৱশ্যে এটুকুৰা ছিগিলেও বাৰু, খুব কোমল যে বস্তুটো, ভালো লাগে দেখি। আৰু ভিতৰত ৰাখিলে আৰু বগা হয়। মই অলপ ৰ'দ পৰা ঠাইতেই ৰাখিছোঁ, পুৱা ৰ'দ পৰে। মানি প্লেণ্টবিলাক ঊৰ্ধ্বমুখীয়ে হ'ব লাগে, অৰ্ধমুখী হ'ব নালাগে। সদায় ওপৰলৈকে যাবলৈ দিব লাগে, ওপৰলৈকে বান্ধি দিব লাগে। এইজোপা বগা সেউজীয়া পাতৰ মানি প্লেণ্ট। এই মানি প্লেণ্টজোপা এয়া মই ইয়াতে বগাব দিছোঁ। আৰু দীঘল হৈছিলে, এটুকুৰা ছিগি গ'ল অকণমান ঠিক কৰি দিওঁতে। এজোপাও তললৈ ওলমি ওলমি আহিছে, অলপ লাহে লাহে উঠাই দিছোঁ ওপৰলৈ, অলপতে ভাগি যায় নহ'লে। খুব কোমল, লাহে লাহে উঠাই দিছোঁ। ভাল লাগে এই কামবিলাক কৰিবলৈ পালে। বহুত দিন হ'ল মই চাবলৈ সময় পোৱা নাছিলোঁ, আজি অলপ সময় পাই ঠিক ঠাক কৰি দিছোঁ। সেইকাৰণে আপোনালোককো দেখুৱাইছোঁ, কেনে লাগিছে জনাবচোন। এইজোপা সেউজীয়া আৰু হালধীয়া পাতবিলাক দুটা ৰঙৰ। মই লাহেকৈ উঠাই কোমল ৰছীৰে বান্ধি দিছোঁ, কোমলকৈ অলপ ঢিলাকৈ বান্ধিছোঁ, নহ'লে লতাডালে দুখ পাব। মোৰ এই কামবিলাক কেনে লাগে জনাবচোন। ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব, লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকৰ সঁহাৰিয়ে মোক ভিডিঅ' প্ৰস্তুত কৰিবলৈ উৎসাহিত কৰে। এইজোপা কমেও 7-8 ফুটমান ওখ হ'ব। এইজোপা নতুনকৈ ৰোপণ কৰা হৈছে। আজি অলপ দিন হ'ল বাৰু, কেইদিনমানৰ আগতে নতুনকৈ ৰুইছোঁ। আৰু কোৱা শুনা মতে বোলে মানি প্লেণ্ট সদায় সেউজীয়া টাবত ৰুব লাগে, শুক্ৰবাৰে ৰুব লাগে। সেয়া শুক্ৰবাৰে ৰুইছিলোঁ। আৰু এইজোপা যথেষ্ট ডাঙৰ। এইজোপা মানি প্লেণ্ট অলপ বেলেগ প্ৰজাতিৰ। আৰু আছে এজোপা আমাৰ ইয়াত কেইবাটাও প্ৰজাতিৰ আছে মানি প্লেণ্ট। এয়া যথেষ্ট ওখ হৈছে, আৰু আছে। আজি আপোনালোকক মানি প্লেণ্ট কেইজোপাকে দেখুৱালোঁ। মই সাধাৰণতে চাহ বনোৱাৰ পিছত সেই চাহপাতখিনিতে পানী অলপ দি এই প্লেণ্টখিনিত দিওঁ। দিনটো কেইবাবাৰো চাহ খোৱা হয়। এই চাহপাতখিনি এনেই পেলাই নিদি মই এই প্লেণ্টখিনিতে সদায় দিওঁ।
এইডাল এদিন ছিগিছিলে, এতিয়া কাপতে থৈ ইয়াতে বগাব দিছোঁ। এজোপা মই এটা সৰু কাপত ৰাখিছোঁ মানি প্লেণ্ট। এয়া টেবুলত, পঢ়া টেবুলতো ৰাখিব পাৰি এনেদৰে।